আজিৰ পাঠ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। লেখক ডক্টৰ হেমন্ত কুমাৰ শৰ্মা। পাঠটিৰ জৰিয়তে লেখকে বিশাল ভাৰতবৰ্ষত বিভিন্ন দিশত থকা বৈচিত্ৰ্যতা সম্পৰ্কে আলোচনা কৰাৰ লগতে বিভিন্নতাৰ মাজতো কিদৰে সকলোৱে একতাৰ বান্ধোনেৰে বান্ধ খাই আহিছে তাক সুন্দৰভাৱে উপস্থাপন কৰিছে। পাঠটোত প্ৰথমেই লেখকে ভাৰতবৰ্ষৰ বিভিন্নতা তথা বৈচিত্ৰ্যতাৰ বিষয়ে উল্লেখ কৰিছে। আজি আমি ভাৰতৰ ভৌগোলিক বৈচিত্ৰ্যতাৰ বিষয়ে জানো আহা। ভাৰতবৰ্ষ ভৌগোলিক বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এখন দেশ। উত্তৰে হিমালয়ৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে, পশ্চিমে আৰৱ সাগৰৰ পৰা পূবে বংগোপসাগৰলৈকে বিস্তৃত এই ভাৰতবৰ্ষত তাপমাত্ৰা, জলবায়ু, বৰষুণৰ পৰিমাণ, গছ-গছনি, জীৱ-জন্তু সকলো ক্ষেত্ৰতে বিভেদ আৰু বৈচিত্ৰ্য চকুত পৰে। ভাৰতৰ প্ৰাকৃতিক বৈচিত্ৰ্য মন কৰিবলগীয়া। ভাৰতৰ উত্তৰ সীমাত বৰফে আৱৰা কেইবা হাজাৰ মাইলো বিস্তৃত গিৰিৰাজ হিমালয় পৰ্বতমালা, য'ত পৃথিৱীৰ ভিতৰতেই সৰ্বোচ্চ শিখৰ সাগৰমাথা অৰ্থাৎ মাউণ্ট এভাৰেষ্ট অৱস্থিত, যাৰ উচ্চতা 29,035 ফুট আৰু তৃতীয় সৰ্বোচ্চ শিখৰ কাঞ্চনজংঘাও অৱস্থিত। ইপিনে আকৌ সিন্ধু আৰু গংগা নদীৰ সমতল ভূমিৰ নিচিনা বিস্তৃত সাৰুৱা অঞ্চল ভাৰততে আছে। আনফালে আছে দাক্ষিণাত্য মালভূমিৰ দৰে বিৰাট মালভূমি অঞ্চল। পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হয় মেঘালয়ৰ চেৰাপুঞ্জীত। আনফালে বছৰত মাত্ৰ 4 ইঞ্চি বৰষুণ হোৱা ৰাজস্থানৰ থৰ মৰুভূমিৰ দৰে উত্তপ্ত অঞ্চলো ভাৰতবৰ্ষত আছে। সেইদৰে ব্ৰহ্মপুত্ৰ, গংগা, কাবেৰীৰ দৰে বিশাল নদীও ভাৰতত আছে। হিমালয়, অসম, উৰিষ্যা, মধ্যপ্ৰদেশ আদিত থকা গহীন অৰণ্যও ভাৰতত দেখিবলৈ পোৱা যায়। মুঠতে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ। ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ মহাসাগৰ, এফালে বিস্তীৰ্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা, আনফালে হ্ৰদ জলাশয়, এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য, আনফালে শুকান মৰুভূমি অঞ্চল। এনে ভৌগোলিক বৈচিত্ৰ্যতাৰ মাজতো ভাৰতবাসীয়ে সদায় সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই